ওম ভ্রুম ভুবস্বহা ওম গিলিগিলি ফু তোক আজিৰ পৰা মই শক্তি দিছোঁ বৰদান দিছোঁ তই মোৰ কথা শুনিব লাগিব তই মোৰ সব কাম কৰিব লাগিব আৰু কামটো হ'ল তই পৃথিৱীৰ পৰা 5টা মানুহক ধৰি কবৰলৈ পৰিৱৰ্তন কৰিব লাগিব আৰু সেই কবৰকেইটা মোৰ ওচৰলৈ আনিব লাগিব আৰু তেতিয়া মই অমৰ হৈ যাম অমৰ ঠিক আছে মই আপোনাৰ সকলো কাম কৰি দিম আপুনি যি কয় তাকেই মানিম মানিবই লাগিব তই মোৰ কথা মানিবই লাগিব নহ'লে তোক মই সেই কবৰটোৰ ভিতৰত আকৌ সোমাই থৈ দিম আৰু তই চিৰজীৱনলৈ তাতেই সোমাই থাকিব লাগিব বুজিলি নহয় নাই নাই মই আপোনাৰ সকলো কথা শুনিম আৰু মই 5টা মানুহক ধৰি আপোনাৰ ওচৰত আনি দিম আৰু মই তেতিয়া গোটেই জীৱনলৈ মুক্ত হৈ যাম যা তেন্তে এতিয়া ধৰি আন সিহঁতক যা তেন্তে এতিয়া লাগি যা কামত টিংকু ইমান গৰমত খোজকাঢ়ি মাথা বিষাই গৈছেগৈ দেই বিৰাট ভাগৰ লাগিছে ৰহ গছৰ ছাঁতে অলপ বহি লওঁ হেই ইমান জল্দি ভাগৰ লাগিলে কেনেকৈ হ'ব মোৰ একো ভাগৰ লগাই নাই মইচোন কিমান তোৰ লগতে আহিছোঁ মোৰচোন একো ভাগৰ লগাই নাই তই হৈছ মাউণ্টেইন ডিউ খোৱা ল ৰেড বুল খোৱা ল মই আকৌ নাখাওঁ নহয় জানো নাই মই খাওঁ তোৰ সুদা ভাত পানী দিয়া ভাত কেইটামানে খাই আহিছোঁ ৰহ বহি লওঁ অলপ দেৰি জল্দি যাব লাগিব খালি নহ'লে টংকেশ্বৰ দাক লগ নাপাব পাৰোঁ পাই যাম ৰহ অলপ দেৰি বহি লওঁ চালা এইডোখৰ আহোঁতে ইমান ভাগৰ লাগিছে বুঢ়া হ'লে কি হ'ব বাৰু অলপো খোজকাঢ়িবই নোৱাৰিম নেকি এই ডেকা কালতে ইমান ভাগৰ লাগিছে সেইকাৰণে ৰেড বুল খাবি ৰেড বুল গিভছ ইউ উইংছ ৰেড বুল মেইন সেইকাৰণে মই ৰেড বুল খাওঁ এই তোৰ ৰেড বুল বৰ ৰেড বুল খোৱাটো ওলাইছে কিন্তু দেখিছে নাই এইটো কিবা এটা ওলাইছে এইটো কি বস্তু হয় বে বৰ ভূতৰ নিচিনা লাগিছেচোন দেখিবলৈ বৰ অদ্ভুত বস্তুচোন এইটো বে মোৰ ভয়হে লাগিছে দেই কি হয় এইটো ভূতেই নি আকৌ এইটো মাম্মী চাগে মাম্মী তহঁতি ঠিকেই ভাবিছ মই মাম্মী হয় মই এটা মিছনত আহিছোঁ মোক 5টা মানুহ লাগে আৰু খবৰ বনাই লৈ মালিকৰ ওচৰত নিবগৈ লাগে তেতিয়া মোৰ মালিক অমৰ হৈ যাব আৰু মই মুক্তি পাম সেইকাৰণে তহঁত দুটাকেইটা মই লৈ যাম কি আমাক লৈ যাব 2টা পাই গ'লো আৰু 3টা হ'লেই হৈ যাব মোৰ কাম হৈ যাব তহঁতক দেখি মোৰ মালিক খুচ হৈ যাব চালা আজি ইমান গৰম লাগিছে নহয় চাহ একাপে খাই লওঁ ৰহ আপুনি ইমান গৰমত চাহ খাই দিছে যে সেই কি কৰিবি আৰু খাব লগা হৈ গৈছে যিমান গৰম হ'লেও চাহটো এৰিব নোৱাৰি আচ্ছা সেইটো কথা কচোন কি কামত ওলাই আহিলি নাই এনেই আহিছিলোঁ কেনেচোন পিছফালে চাওক আপোনাৰ এইফালে ভূত আৰে এই দিনতে ক'ত ভূতডাল দেখিলি পাছফালে চাওক পাছফালে কি বস্তু মই হয় মাম্মী মই পৃথিৱীলৈ তহঁতক ধৰিব আহিছোঁ বুজিলি এতিয়া মই তহঁতক কবৰ বনাই লৈ যাম মোৰ মালিকৰ ওচৰলৈ লৈ যাম মই তহঁতক পলা এই মাম্মীটো ক'ত গ'ল এতিয়ালৈকে সি এটাও ধৰি আনিব পৰা নাই চালা সি আজি একো এডাল ধৰি আনিব নোৱাৰিলে ইয়াক মই বুজালো আৰু মালিক সেইকেইটা মই কবৰ বনাই আপোনাৰ ওচৰলৈ লৈ আহিছোঁ 4টা আনিলোঁ আৰু এটা আনিলেই হ'ব মজা কিন্তু আৰু এটা কিয় নানিলি যা সোনকালে 5টা কৰি দে আৰু এটা লৈ আন কবাপা মালিক এতিয়া আনিছোঁ ৰখিব আৰু অকল এটা লাগে এটা বিচাৰি পালেই হ'ব এতিয়া মই সেই পালেই মই তাক মোৰ কাম খতম হৈ যাব আৰু মই চিৰজীৱনলৈ অমৰ বনি যাম সেই আন্ধাৰতে লুকাই থাকোঁ যদি এইপিনে কোনোবা আহে তাকেই ধৰি ল'ম
চালা আন্ধাৰ হৈ গ'ল নহয় কেনেচৰ ঘৰত এই ভাত চাত নোখোৱাই নে ভাল আছিলে দেই এনেই এতিয়া গালি খামগৈ এতিয়া মই আমাৰ শ্ৰীমতীৰ পৰা বহুত দেৰি হৈ গ'লচোন এই বাদ দে যি হয় হ'ব দেখা যাব হা 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 এতিয়া ক'ত পলাবি তই তোক আজি মই খবৰ বনাই লৈ যাম হা 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 পাই গ'লো মোৰ চিকাৰ আবে তই কোন নমুনা হয় বে আৰু আমাৰ গাঁৱত কেনেকৈ সোমালিহি মই হয় মাম্মী এতিয়া তোক মই ধৰি লৈ যাম আৰু মোৰ মালিকৰ ওচৰত দি দিম চাল্লা তোৰ ইমান সাহস ৰ এইটো ল ইয়া মৰিলো পালিছো টকাটো এতিয়া হে আমাৰ গাঁৱত সোমাই আমাৰ মানুহক কবৰ বনাওঁ